আজি কোকৰাঝাৰত সময়ত অস্ত্ৰলৈ যিসকলে NDFBৰ হৈ আছিল তেখেতসকলে মূল খুঁটিলৈ ঘূৰি অহাৰ পিছত একালীন সাহায্য দিয়াৰ বাবে যিটো অনুষ্ঠান ৰখা হৈছে তাত উপস্থিত BTRৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, অসমৰ মাননীয় কেবিনেট মন্ত্ৰী, এই গোটেই আন্দোলনৰ লগত ওতপ্ৰোতভাৱে জড়িত আৰু এই আন্দোলনক নেতৃত্ব দিয়া উৰ্ষা গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া, কোকৰাঝাৰ ইষ্টৰ বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, ADGP আসাম পুলিচ হিৰেণ নাথ ডাঙৰীয়া, IGP BTR বিবেক ৰাজ সিং ডাঙৰীয়া, EM BTR ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, EM BTR চৈখাও বসুমতাৰী ডাঙৰীয়া, EM সজল সিংহ ডাঙৰীয়া আৰু ত্ৰিপুৰাৰ পৰা আহি ইয়াত উপস্থিত হোৱা NLFTৰ এসময়ত চেয়াৰমেন আছিল পৰিমল দেৱ ব্ৰহ্ম ডাঙৰীয়া আৰু মোৰ সন্মুখত বহি থকা মূল খুঁটিলৈ ঘূৰি অহা মোৰ মৰমৰ ভাই ভনী দাদা বাইদেউসকল, মই আপোনালোকক এই মূল খুঁটিত ঘূৰি অহাৰ বাবে অন্তৰৰ পৰা স্বাগতম জনাইছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব খুজিছোঁ যে আপোনালোকক আজি মাতি আনি ইয়াত যিটো সন্মান দিয়াৰ পৰিৱেশ এটা নিৰ্মাণ কৰিছে তাৰ বাবে দুয়ক মই ধন্যবাদ দিব খুজিছোঁ। গুৱাহাটীৰ পৰা যেতিয়া মই আহি আছিলোঁ তেতিয়া বহু ধৰণৰ কথা মনত আহি আছিলে। মনত আহি থকা কথাবোৰৰ ভিতৰত আছিল যে কেনেকৈ অশান্ত বড়োলেণ্ড আছিলে, কেনেকৈ আপোনালোকে যেতিয়া ঘৰৰ পৰা ওলাই গৈছিলে মনত কি ব্যথা আছিলে, মনত কি চিন্তা আছিলে। এনেতো মানুহ এৰি নাযায়, ঘৰ এৰি অস্ত্ৰ হাতত লোৱা এই কথাটো ক'ব হ'লে এইটো শেষ পৰ্যায়ত। মানুহৰ হাতত প্ৰতিটো বিকল্প যেতিয়া বন্ধ হৈ যায় মানুহে এই ধৰণৰ পৰিকল্পনা কৰে বা এই ধৰণৰ পন্থাবোৰ হাতত লয়। এটা সময় আছিলে এইবোৰ কৰিবলৈ হয়তো আপোনালোক বাধ্য হৈছিলে। 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মই ক'ব খুজিছোঁ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ভাগ্য উদয় 2014 পৰা আৰম্ভ হ'ল আৰু 2014 পৰা শান্তিৰ যিটো বাতাবৰণ মোদীজীৰ নেতৃত্বত, মোদীজীৰ আশীৰ্বাদত, অসমত BJP চৰকাৰৰ মাধ্যমত আৰু পৰৱৰ্তী সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াই নেতৃত্ব দিয়া BTRৰ নেতৃত্বত যিটো শান্তি আহিছে, আজি বড়োলেণ্ডত স্থায়ী শান্তি বিৰাজ কৰি আছে। ক'তো অশান্তি নাই, কোনো মানুহে হাতত অস্ত্ৰ লোৱা নাই, সকলো মূল খুঁটিলৈ ঘূৰি আহি যিবোৰ সপোন যৱনত দেখিছিল যে সপোনৰ বড়োলেণ্ড কেনেকৈ হ'ব, সপোনৰ কোকৰাঝাৰ চিৰাং কেনেকুৱা হ'ব, তাৰ নিৰ্মাণত আপোনালোকে ব্ৰতী হৈছে। তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিব খুজিছোঁ।
এটা সময় আছিলে আপোনালোকৰ মনৰ চিন্তা যে নিজৰ অঞ্চল নিজৰ জাতি নিজৰ মানুহক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰিম এটা সময় আছিলে স্কুল প্ৰভিন্সিয়েলাইজ হোৱা নাছিলে এটা সময় আছিলে কলেজত মানুহে প্ৰভিন্সিয়েলাইজ হৈ চাকৰি পোৱা নাছিলে সময় পৰিৱৰ্তন হ'ল আৰু আমাৰ চৰকাৰৰ দিনত আমি শান্তি বিচাৰি শান্তিৰ বাবে প্ৰয়াস কৰাৰ কাৰণে আজি সকলোৱে ঘৰৰ পৰা ওলাই যোৱা বাইদেউ ভণ্টি দাদা ভাইসকলে ঘৰলৈ ঘূৰি আহিছে বহুত কষ্টকৰ আছিলে এই কামটো সহজ নাছিলে কিন্তু যেতিয়া শান্তিৰ অনুসন্ধান হয় আৰু তাৰ বাবে আপুনি যি কষ্ট ভোগিবলৈ সাজু হয় শান্তিটো আহে কিন্তু শান্তিক আমি চিৰস্থায়ী কৰিব লাগিব আৰু তাত আপোনালোকেও নেতৃত্ব ল'ব লাগিব আপোনালোকেও দায়িত্ব ল'ব লাগিব যে ভৱিষ্যতক বড়োলেণ্ডত অশান্ত কৰা কোনো ঘটনা আমাৰ সন্মুখত আমি হ'ব নিদিওঁ তাৰ বাবে আজি আপোনালোকে সংকল্প ল'ব লাগিব যে বড়োলেণ্ডক আৰু অশান্ত হ'ব নিদিওঁ আৰু বড়ো ল'ৰা ছোৱালী গোলাগুলি বোমা বিস্ফোৰণত মৰিব নোৱাৰে এই সংকল্প আপোনালোকে ল'ব লাগিব আজিলৈ 4203 জনক একালীন সাহায্য দিয়া হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহায় সহযোগ আৰু নেতৃত্বত আজি 678 আৰু আমাৰ ঘূৰি অহা ভাই ভনীসকলক এই আৰ্থিক সাহায্যটো দিয়া হৈ আছে এটা সময়ৰ অশান্ত কোকৰাঝাৰ অশান্ত বিটিয়াৰক আজি শান্তি ঘূৰি আহিছে এই ঘূৰি অহা শান্তি কেনেকৈ শান্তি আহিছে কেনেকৈ শান্তিৰ বাবে প্ৰয়াস চলি আছে আৰু ঘূৰি অহা আমাৰ ভাই ভনীসকলে ঘূৰি আমাৰ দাদা ভাইসকলে কেনেকৈ শান্তিৰ পক্ষত থিয় হৈ বড়োলেণ্ডৰ উন্নয়নৰ চিন্তা কৰি আছে এই কথাখিনি চাবলৈ ত্ৰিপুৰাৰ পৰা NLFTৰ চেয়াৰমেন পৰিমল দেৱবৰ্মাও আজি আমাৰ মাজত উপস্থিত আছে তেখেতে চাবলৈ আহিছে যে কেনেকৈ শান্তি আহিছে ত্ৰিপুৰাৰ অশান্ত অঞ্চলতো আমাৰ মডেলটো কপি কৰি আমাৰ পৰা জানি বুজি তেখেতে তাতেও শান্তি আনাৰ কাৰণে চেষ্টা কৰি আছে এটা সময়ত মানুহে মুখেৰে কথা পাতা নাছিলে বন্দুকৰে কথা পাতিছিলে মোদীজীৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি মানুহে সমস্যাৰ সমাধান বিচাৰি টেবুলত বহি সমস্যাৰ সমাধান কৰে এটোহে চৰকাৰৰ উপলব্ধি আপোনালোকৰ মনত থকা সৰু সৰু কথা আপোনালোকৰ মনৰ আবেগ অনুভূতিক বুজা চৰকাৰ আপোনালোকৰ আবেগ অনুভূতিক বুজা নেতৃত্ব আজি ভাৰতবৰ্ষৰ দিছপুৰত বহি আছে আপোনালোকৰ মাজৰে এজন এই আন্দোলনত অগ্ৰণী ভূমিকা প্ৰমোদ বড়ো ডাঙৰীয়া আজি আপোনালোকৰ নেতৃত্ব দি আছে আপোনালোকৰ মাজত বহি আছে মই ভাবিছো যে বড়ো জাতিৰ ভাল দিন আহিছে এই ভাল দিগৰ সুযোগ ল'ব লাগে কিছুদিন আগে এডভান্টেজ আসাম হৈ গ'ল এই এডভান্টেজ আসামত প্ৰায় 6 লাখ কোটি টকাৰ বিনিয়োগৰ কাৰণে প্ৰস্তাৱ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে পিছপৰা বড়োলেণ্ড অঞ্চলত যিমান প্ৰস্তাৱ আছে প্ৰথম আমি তাতে দিয়াৰ চেষ্টা কৰিম যিসকল বিনিয়োগকাৰীয়ে এই অঞ্চলবোৰত আহিব খুজিব প্ৰথম অধিকাৰ বিটিআৰক দিয়া হ'ব যে বিটিআৰত অঞ্চলত ইণ্ডাষ্ট্ৰি হওক আমাৰ নিবনুৱা ল'ৰা ছোৱালীয়ে সংস্থাপন পাওক এই পিছপৰা অঞ্চল অসমৰ অগ্ৰণী অঞ্চলত আহক এই 5খন জিলাক অসমৰ অগ্ৰণী জিলাত লৈ যাবৰ কাৰণে তেখেতে চেষ্টা কৰি আছে প্ৰয়াস কৰি আছে আজি সহায় বিচাৰি আপোনালোকে দিছপুৰত যাব নালাগে আজি দিছপুৰত বহি থকা মুখ্যমন্ত্ৰীজনে দিনে ৰাতি আমাৰ জনজাতীয় মানুহৰ কথা চিন্তা কৰি থাকে বড়ো হ'ব পাৰে মিচিং হ'ব পাৰে ৰাভা হ'ব পাৰে কাৰ্বি হ'ব পাৰে ডিমাচা হ'ব পাৰে তেখেতে আপোনালোকৰ কথা চিন্তা কৰি থাকে সময়ৰ পৰিৱৰ্তন হ'ল বিটিআৰত শান্তি আহিলে এই শান্তিয়ে উন্নয়নৰ বাট মুকলি কৰিব এই শান্তিৰ জৰিয়তে উন্নয়নৰ আৰু ৰাস্তাটো আগবঢ়াই লৈ যাব লাগিব আমাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা
ভূটান ৰাষ্ট্ৰৰো লগত এতিয়া আমাৰ সম্পৰ্ক খুব ভাল হৈছে ভাৰতবৰ্ষৰ লগতো খুবেই ভাল আছিলে এতিয়া আমি দেখিছোঁ যে ভূটানৰ ডেলিগেশ্যন অসমলৈ আহে ভূটানৰ ডেলিগেশ্যন বিটিআৰলৈ আহে আৰু ভূটানৰ আপোনালোকৰ ইয়াতে এই যেটো ৱৰ্ল্ড হেপিনেছ সিটি বনি আছে গেলেফু নহয় নাম গেলেফু বনি আছে এই ৱৰ্ল্ড পিস হেপিনেছ সিটি যেতিয়া তাত হ'ব তাৰ ওচৰৰ অঞ্চলবোৰতো উন্নয়নৰ এটা ডাঙৰ বাট মুকলি হ'ব আৰু এই গোটেই অঞ্চলৰ এই গোটেই সুযোগটো বিটিআৰ বাখীয়ে ল'ব লাগে এইভাবে মই বিটিআৰ চৰকাৰক মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াকো আহ্বান জনাইছো যে ভালকে কোঅৰ্ডিনেট কৰক কনভাৰ্জেন্স কৰক চাওক যে আমাৰ ল'ৰা ছোৱালীয়ে কি সুবিধা পাব পাৰে এই গেলেফু হেপিনেছ সিটিৰ জৰিয়তে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে কি সুবিধা পাব আমাৰ ইয়াত কি ইণ্ডাষ্ট্ৰি আহিব তাততো মানুহ থাকিব তাত ইমান মাটি নাই যে উদ্যোগ হ'ব পাৰে তাত ইমান মাটি নাই যে বিভিন্ন ধৰণৰ সাৰ্ভিসেছ তাত দিব পাৰে তাত ডাঙৰ মানুহ আহিব থাকিব ডাঙৰ কেপিটেল হ'ব ডাঙৰ বিজনেছ কেপিটেল হ'ব তাত বিজনেছ কেপিটেল হ'ব তাত বিজনেছ কৰা মানুহ থাকিব কিন্তু এই বিজনেছ কৰা মানুহক সাৰ্ভিস দিয়াৰ কাৰণে বহু ধৰণৰ সাৰ্ভিসৰ প্ৰয়োজন হ'ব এই গুটে সাৰ্ভিসখিনি বিটিআৰ বাখী ল'ৰা ছোৱালীয়ে কেনেকৈ দিব পাৰে তাৰ বাবে আপুনি চিন্তা কৰিব বুলি মই আপোনাক আহ্বান জনাইছো আপোনালোকে মূল খুঁটিলৈ ঘূৰি আহি শান্তি প্ৰতিষ্ঠা কৰাত চৰকাৰৰ আমাক যেটো সহায় কৰিলে তাৰ বাবে আমি সদায় আপোনালোকৰ ঋণী হৈ থাকিম এই সমাজ আপোনালোকৰ ঋণী হৈ থাকিব যিখিনি মাতৃয়ে ল'ৰা আৰু ছোৱালীক জংগলত যাবলৈ দিব খোজা নাছিল কিন্তু তথাপিও আপোনালোকে গ'ল আজি মূল খুঁটিলৈ ঘূৰি অহাৰ পিছত আটাইতকৈ বেছি আনন্দ যদি হৈছে আপোনালোকৰ মা আৰু দেউতাৰ আনন্দ হৈছে মা দেউতাৰ খা খবৰ ৰাখিব তেখেতসকলৰ মনত কোনো কষ্ট নিদি এক ভাল সমাজ ৰচনাৰ চেষ্টা কৰিব যেটো কামৰ কাৰণে বন্ধুক হাতত লৈছিল এই দায়িত্বটো চৰকাৰে হাতত লৈ ল'লে যে উন্নয়ন হোৱা নাছিলে উন্নয়নৰ দায়িত্ব মোদীজী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাতত লৈছে এতিয়া সমাজক ভাল কৰাৰ দায়িত্বটো আপোনালোকে লওক যে আমাৰ অঞ্চলত কোনো ধৰণৰ দুৰ্নীতি ভাতৃঘাতী সংঘৰ্ষ আমি হ'ব নিদিও বিটিআৰক অসমৰ ভিতৰত এক অগ্ৰণী অঞ্চল বনাবৰ কাৰণে আপোনালোকে কষ্ট কৰিব লাগিব মেহনত কৰিব লাগিব আৰু অনুদানৰে ৰাখিৰে কেনেকৈ আপোনালোকে কোঅপাৰেটিভ সোসাইটিৰ জৰিয়তে কেনেকৈ গ্ৰাম উন্নয়নৰ জৰিয়তে অসমৰ অৰ্থনীতি আৰু বিটিআৰ অৰ্থনীতিটো মজবুত কৰিব পাৰে তাৰ বাবে আপোনালোকে কাম কৰিব এই আশা মই আপোনাৰ পৰা ৰাখিছো গুৱাহাটীৰ পৰা আহি থাকোঁতে আৰু এটা কথা মনত পৰিল যে অশান্ত বিটিআৰত যাব আমি ওলাইছিলোঁ যেতিয়াই আহিছিল আজি 5 বছৰ আগত বোমা ফুটিলে আহোঁ গুলাগুলি হ'লে আহোঁ কিন্তু এতিয়া বিটিআৰত আমি আহোঁ মানুহক চেক বিতৰণ কৰিব আহোঁ মানুহৰ ঘৰত উৎসৱ পালন হ'লে আমি আহোঁ বিয়া বাৰুত অংশগ্ৰহণ কৰিবলৈ আহোঁ 4 বছৰ 4.5 বছৰৰ এই সময়ছোৱাত আজি বিটিআৰ অঞ্চলত সম্পূৰ্ণ শান্তি বিৰাজ কৰি আছে আৰু তাৰ বাবে যদি কোনোবাই ক্ৰেডিট ল'ব লাগে মই আপোনালোকক ক্ৰেডিট দিব খুজিম যে মূল খুঁটিলৈ ঘূৰি আহি শান্তি স্থাপনাত আপোনালোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'লে এই শান্তিটো চিৰস্থায়ী হওক তাৰ বাবে আপোনালোকেও কাম কৰিব লাগিব আমিও কাম কৰিব লাগিব আমি সকলোৱে একলগত থাকি একলগত কাম কৰি এই অঞ্চলক একদম শান্তপ্ৰিয় অঞ্চলত পৰিণত কৰি আৰ্থিক দিকটো কেনেকৈ টনকিয়াল কৰিব পাৰি কেনেকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হ'ব পাৰে নিবনুৱা ল'ৰা ছোৱালীয়ে কেনেকৈ সংস্থাপন পাব পাৰে আমাৰ সংস্কৃতিটো কেনেকৈ বাচি থাকিব পাৰে আমাৰ চৰিত্ৰ আৰু সংস্কাৰটো কেনেকৈ বাচি থাকিব পাৰে তাৰ বাবে আপোনালোকে কাম কৰিব আহা দিনবোৰত একলগত থাকি আপোনালোকে দেখা সপোনবোৰ আমি বাস্তৱ কৰাৰ কাৰণে কাম কৰিম এক ভাল বিটিআৰ এক সুন্দৰ বিটিআৰ এক স্বাস্থ্যৱান বিটিআৰ আৰু এক শান্তিপ্ৰিয় বিটিআৰৰ নিৰ্মাণৰ যেটো সংকল্প আমি সকলোৱে লৈছো একলগত থাকি এই সংকল্পবোৰ আমি পূৰ্ণ কৰিম আকৌ সদশেষত আপোনালোকক মই মোৰ তৰফৰ পৰা আকৌ স্বাগতম জনাইছো শুভেচ্ছা জনাইছো যে আহক একেলগত থাকি একেলগত কাম কৰি আমাৰ অঞ্চলক আগুৱাই লৈ যায় এক সুন্দৰ বিটিআৰ নিৰ্মাণৰ যেটো সংকল্প আৰু সপোন আছে তাক বাস্তৱিক কৰাৰ কাৰণে আমি সকলোৱে কাম কৰোঁ ধন্যবাদ নমস্কাৰ